পোনপ্ৰথমে সকলোকে নমস্কাৰ যাচিছোঁ। আজি শুনক আমি খুবেই আনন্দ আৰু এইটোৰ কাৰণে সম্ভৱ হৈছে যে কোকৰাঝাৰ জিলা, চিৰাং জিলা, বাক্সা জিলা চবে যে আমাক যে এই কোকৰাঝাৰ 1 নং লোকসভাৰ কংগ্ৰেছৰ পৰা কেণ্ডিডেট লাগে এইটো বিচাৰিছিল আৰু তেখেত এই মৰ্মে বহুত কাম কৰিছে। এই গতিকে APCC আৰু EICCয়ে আমাৰ যে আকাংক্ষা পূৰ্ণ কৰিবলৈ আমাক আজি তাৰিখত কেণ্ডিডেট দিছে আৰু এই কেণ্ডিডেট ময়ে। এতিয়া আমাৰ ডিজাইনটো এইটোৱে, আগৰ পৰাই আমি এইটোৱেই ডিজাইন, আমাৰ নতুন একো ডিজাইন নাই। এইটোৰ কাৰণে একো নতুন ডিজাইন নাই, কাৰণ BJPৰ শাসনত একো উন্নয়ন, একো ৰাইজসকলৰ কাৰণে ভাল কাম কৰা নাই। এই গতিকে আমি স্ক্ৰাচৰ পৰা, গ্ৰাছৰুটৰ পৰা আকৌ নতুন ডিজাইন হয়, এইটো একে ডিজাইনত আমি যাম যে আমি প্ৰথমে আমি ৰাইজসকলক যে উন্নয়নৰ ব্যৱস্থা কৰিব লাগে। আৰু উন্নয়নৰ ব্যৱস্থা যেতিয়া আমি কয়, যিহেতু আমি ভাৰতবাসী চবেই, BTC-বাসী, অসমবাসীয়ে যে খেতিৰ ওপৰত নিৰ্ভৰ কৰা, আৱাৰ বেকবোন ইজ এগ্ৰিকালচাৰ। গতিকে আমি এগ্ৰিকালচাৰ ফিল্ডটো ভাল কৰিব লাগিব, ইৰিগেশ্যনৰ ব্যৱস্থা, খেতি বাতি কৰা, আৰু আজিকালি নতুন টেকন'লজিৰ দহাই লৈ আমি খেতি বাতিত ব্যৱস্থাটো কৰিব লাগিব। আৰু ঠায়ে ঠায়ে প্ৰত্যেক ডিষ্ট্ৰিক্টে আমি ক'ল্ড ষ্ট'ৰেজটো দিব লাগিব। আজি তাৰিখত চাওক, এই কোকৰাঝাৰ জিলাত এটাও ক'ল্ড ষ্ট'ৰেজ নাই। এনেকুৱা অৱস্থাত আমি কি আগবাঢ়িব? যিসকল আমাৰ মানুহবিলাক এগ্ৰিৰ ওপৰত নিৰ্ভৰ কৰা, এতিয়া এগ্ৰিৰ 0% এৰেঞ্জমেণ্ট ইয়াত, তেনে অৱস্থাত আমি কেনেকৈ উন্নয়ন হ'ব? এই গতিকে আৰু দ্বিতীয়তে আমাক ইণ্ডাষ্ট্ৰি লাগে। ৰাহুল গান্ধী ডাঙৰে বাৰে বাৰে কৈ আছে মাইক্ৰ' ইণ্ডাষ্ট্ৰি। চাওক, আজিৰ তাৰিখত BJPৰ এই নেতৃত্বত MSMEৰ যিমান ফাণ্ড আছে 100ৰ 80% ফাণ্ডটো গুজৰাট এলন মানে ইউটিলাইজ কৰি আছে। বাকী 20% সাৰা ভাৰত ৰাজ্যৰ দ্বাৰা বিতৰণ কৰিছে। আমাৰ কি উন্নয়ন হ'ব? এই গতিকে মাইক্ৰ' ইণ্ডাষ্ট্ৰি BJPৰ আমলৰ একেবাৰে নাই। যি ইণ্ডাষ্ট্ৰি আছে, এই যে পুঁজিৰ ইণ্ডাষ্ট্ৰি, আদানী আম্বানী, এই ডাঙৰ মানুহসকলে বলিউডৰ টকাৱালাসকলকে চব ইণ্ডাষ্ট্ৰি তেখেতৰ কাৰণে দিয়া হৈছে। গতিকে আমাৰ ভাৰতবাসী 90% ভাৰতবাসীৰ কাৰণে কোনো উন্নয়নৰ ফৰ্মুলা নাই। এই গতিকে ৰাইজসকল আপুনি সাৱধান হোৱাটো ভাল। এইবাৰ কংগ্ৰেছে সেই ডিজাইনটো লৈ আহিছে, আমি সকলোৰ কাৰণে উন্নয়নৰ কাৰণে আগবাঢ়ি আছোঁ। নাই, UPPLয়ে মই আগতীয়াকৈ কৈছে যে প্ৰমোদ ডাঙৰীয়া বা UPPLৰ টীমে যিসকলে জাতিৰ প্ৰতি এটা স্বাভিমানী, দেশৰ স্বাভিমানী আছে, জাতিৰ প্ৰতি মায়া ধৰ্ম আছিল, সেই গোটেই বস্তু তেখেতসকলে বিক্ৰী কৰি দিলে। কাক বিক্ৰী কৰি দিলে? ভাৰতীয় জনতা পাৰ্টি বিক্ৰী কৰি দিলে। কাক বিক্ৰী কৰি দিলে? হিমন্ত বিশ্ব শৰ্মাক বিক্ৰী দিলে। গতিকে প্ৰমোদ ডাঙৰীয়ে যিমানেই ডাঙৰ কথা নকওক, ডাঙৰ এক্টিং নকৰক, তাৰ কোনো ভেলু নাই। সেই নিজৰ ইচ্ছামতে কাম কৰিব নোৱাৰে। গতিকে এজন MLA, অলৰেডি এক্সিষ্টিং MLA, তেখেতক লৈ আহি MP কেণ্ডিডেট বনাওক, কি কাৰণ থাকে? তেখেত ডাঙৰে যদি জিকি গ'ল, আকৌ আমি নিৰ্বাচন কৰিব লাগিব। ইয়াৰ খৰচটো কোনে বহন কৰিব? আমাৰ ৰেভিনিউ, আমাৰ টেক্স, আমাৰ GST, চেণ্ট্ৰেল GST, ষ্টেট GST, সেইটো আমি খৰচ কৰিব লাগে। সেইটো এটা এথিক্স হয় নেকি? এইটো এটা ধৰ্ম হয় নেকি? এই গতিকে আজিৰ তাৰিখত চাওক, BJPৰ কোনো সংবিধানৰ কথা নামানে। যি ডিচিশ্যন লোৱা হয় BJPৰ পৰা, যি ডিচিশ্যন লোৱা হয় UPPLৰ পৰা, তেখেত সদায় আনপাৰ্লিয়ামেণ্টাৰী কথা, আনপাৰ্লিয়ামেণ্টাৰী ডিচিশ্যন, আৰু ৰাইজৰ বিৰোধী, জনগণৰ বিৰুদ্ধে। আমাৰ মেইন ইছ্যুটো উন্নয়ন, চাকৰি বাকৰি আৰু শান্তি এষ্টাব্লিছ কৰাই আমাৰ মেইন উন্নয়ন। কাৰণ চাওক, BJPৰ আমলত ভাষা ভাষী লৈ পেলাই, ধৰ্ম লৈ পেলাই, জাতি লৈ পেলাই বিভাজন কৰা হৈছে। যেতিয়া নেকি এই শান্তিতাটো নাহে, একতাটো নাহে, ইয়াত শান্তি নাহে। আৰু য'ত শান্তি নাই, ইয়াত উন্নয়নৰ কি ফৰ্মুলা থাকিব? একোৱেই নাই। এই গতিকে উন্নয়ন আৰু শান্তি আমাৰ ফৰ্মুলা। এই বাৰে মই কৈছে যে এইবাৰ কংগ্ৰেছৰ মেইন যুঁজটো হ'ব BJP, কংগ্ৰেছৰ মেইন যুঁজটো হ'ব হিমন্ত বিশ্ব শৰ্মাৰ লগতে। এই मोनबा समष्टि गेलेगोन होननानै थांखि लानाय जाबाय। बेनि गेजेराव बे मोनबा समष्टि लामा जाहैबाय बरपेटा, क'क्राझार, उदालगुरि, गुवाहाटि आरो तेजपुर। मोनबा समष्टियाव गेलेगोन आरो बिनिनो मोननै समष्टिखौ जोङो दिनै केन्डिडेट डिक्लेयार होबाय। मोनसेया क'क्राझार लकसभा ST रिजार्भ, बेवहाय जोङो आगोलनि डेपुटि चिफ आरो जोंनि दलनिनो भाइस प्रेसिडेन्ट आरो स्पक्स पार्सन खाम्बा बरगयारिखौ होनाय जाबाय। आरो दरं उदालगुरिनिफ्राय दानि एक्जिस्टिं खालायगाव समष्टिनि MLA जोंनि BPF हान्जानि दुर्गा दास बर'खौ दरं उदालगुरिनि केन्डिडेट हिसाबै बासिनाय जाबाय। आरो बे मोनथाम समष्टिखौ जोङो थाबैनो जोङो डिक्लेयार होगोन, साननै सानथामसो उनाव। जोंना BPF हान्जाया जेराव देरहायो बेहाय गेलेयो, सिदा खोथा। जोङो क'क्राझार लकसभायावबो देरहागोन, दरं उदालगुरियावबो जों देरहागोन, आरो बरपेटा आरो गुवाहाटि आरो तेजपुर, बे मोनथामखौबो जोङो जाय मानसिया
बयबो पाब्लिकजों गनायजाथाव दं बेबायदि केन्डिडेटखौ जों बासिना केन्डिडेट नागिरनाया बहुद दङ बरपेटायावबो बहुद दङ गुवाहाटिनि थाखायबो दङ आरो तेजपुर समाजनि थाखायबो गेलेनो केन्डिडेट जानो ओंखारबोनाय गोबां दं जायखिजाया जों थाबैनो थिग खालामनाय जागोन देरहागोन जोङो क'क्राझारावबो देरहागोन दरं उदालगुरियावबो देरहागोन दे सोरबा ना इलेक्सन समाव बयबो बिदिखौ बुंखायो सासेया सासेखौ बखिलायखायो मोनसे दोलोआ मोनसे दोलोखौ बखिलायो बे इलेक्सन प्रसाराव बे जायो बुंगोन जोंबो सोरखौबा बुंगोन सोरबा जोंखौ बुंगोन बे जायो इलेक्सनाव बियो इलेक्सननि बे सायख'थि जिथु मा होनो प्रसार बे प्रसाराव बयबो मोनसेया मोनसे दलखौ बखिलायनाया बे जोंनि थाखाय जेबो खहा खालामा आरो खालामनाय नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो सोलिफु फोरोंसालि गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।